আৰু মোৰ চকু দুটা ফুলি আছে চাচোন একদম শুই উঠিছো না সেইটো কাৰণে এইবোৰ ফুলি আছে যিকি নহওক আজিৰ ব্লগটো আৰম্ভ কৰিছো হাই হেল্ল' দোস্ত নমস্কাৰ মই কেয়াৰজোৰ আৰু আপোনালোকে চাইছে কেয়াৰজোৰ ব্লগ আৰু ৰাতিপুৱাতে একদম শুই উঠি মানে ঠাণ্ডা লাগি আছে বাৰু অলপ খোজকাঢ়ি থাকিলে হৈ যাব গৰম উঠি যাব এতিয়া আমি এই বল ফিল্ডত মানে খোজকাঢ়ি আছো মানে ৱাৰ্ম আপ কৰি আছো তো এনেকুৱা চাওক আৰু এইটো হৈছে আমাৰ গাঁৱৰ দোকানবোৰ মানে গাঁৱতে দোকান আৰু ৰাতিপুৱাৰ দৃশ্য একদম এনেকুৱা হৈছে চাওক গাঁৱৰ দোকানবোৰ এয়া স্কুল এল পি স্কুল এয়া এইটো আৰু এইবোৰ চব গছবোৰ ৰুই থৈ দিছে একদম ফিল্ডৰ ওচৰতে ডাঙৰ হৈছে বাৰু অলপ চলপ আৰু এইটোতো ডাঙৰ হৈছে আৰু আজি একদম ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি আছো আৰু কিবাকে ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো শেষলৈ আৰু লাষ্টত কমেণ্টত জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো আজিৰ ব্লগটো শেষলৈ আৰু আজি দিনটো কি কৰি থাকোঁ সেইবোৰ দেখাবলৈ চেষ্টা কৰিম আপোনালোক এতিয়া মানে বল ফিল্ডত খোজকাঢ়ি মানে আৰু ৰাস্তাত খোজকাঢ়িব আহিছোঁ আৰু চাওক এয়া আৰু এইবোৰ গোটাই ৰবৰ বাগান চাওক আৰু এইবোৰ গোটাই শাল বাগান মানে আমি গাঁৱত থাকোঁ না সেইটো কাৰণে মানে সেনেকুৱা আৰু শাল বাগানৰ গছ চাওক ডাঙৰ শাল বাগান আছে এইফালে আছে আৰু এইফালে ৰাতিপুৱাৰ পৰিৱেশবোৰ একদম শান্তিৰ দৰে লাগে ফ্ৰেছ অক্সিজেনটো পোৱা যায় বুলি কয় আৰু এইবোৰ চব একদম শান্তিৰ দৰে লাগে আৰু চাওক আৰু এইফালে বেলিটো ওলাই আছে চবে সেইফালে চাওক একদম মজা আৰু মানে সেইফালৰ পৰা মই ৰাস্তাৰে খোজকাঢ়ি আহিছোঁ আৰু এইফালে যাম এতিয়া এনেকুৱা কৰি এইফালে আমাৰ গাঁৱটো সেইফালে মানে এইটো জংঘল যে দেখা আছে শাল গাছটো সেইফালে আমাৰ গাঁও আৰু মই এইফালে এনেকুৱা শাল গাছ যে ৰাস্তা আছে এনেকুৱাকৈ আহিছোঁ আৰু আপোনালোকেও দেখিবলৈ চেষ্টা কৰিম গাঁৱৰ মানে কি কেনেকুৱা হয় পৰিৱেশবোৰ চাওক মানে গাঁৱত মানে জংঘলে বেছি হৈ থাকে জংঘলে থাকে আৰু বেছি আৰু এইফালে সূৰ্যটো ওলাই আছে চাওক এইফালে মই দেখাই আছোঁ ক'ত বাছিল হৈ আহিছে সেইটো সূৰ্যটো ওলাই আছে চাওক আৰু চাওক গাঁৱৰ পৰিৱেশবোৰ এনেকুৱাই মানে কোনো ধৰণৰ চিঞৰ বাখৰ নাই এনেকুৱাই গাঁৱৰ পৰিৱেশবোৰ গাঁৱত থাকে এটা ফিলিংটো বেলেগ আহে মানে গাঁৱত থাকে যিহেতু টাউনত থকা মজাটো বেলেগ গাঁৱত থকাটো মজাটো বেলেগ আৰু গাঁৱত থাকিলে পুৰা ফ্ৰেছ অক্সিজেনৰ অভাৱ নাই চব চাৰিওপিনে গছ গছনি এইফালে গছ আছে চব আৰু এইফালে আছে চব পিনে গছ গছনি সেনেকুৱাই গাঁৱৰ পৰিৱেশবোৰ দেখুৱাই থাকিম চাই থাকক ব্লগটো এতিয়া গা চা ধুই একদম ফিটফাট হৈ ৰেডি ওলালোঁ আমি ফুৰিবলৈ যাম এয়া আপোনালোকক দেখুৱাম ক'ত ফুৰিবলৈ যায় কি দেখুৱাব পাৰোঁ মানে মালাজৰ বুলি এখন ঠাই আছে তাত অলপমান কাম আছে তাত গৈ আছোঁ তো লগৰ এজনে আহি আছে তো তাৰ কাৰণে ৰখি আছোঁ আৰু ৰাজপাৰাৰ মেইন গেট ক্লিনিক প্লাছ ৰাংচাপাৰা আমি সোমাই আহিলোঁ ৰাংচাপাৰা মানে ৰাংচাপাৰা হৈ যাম আৰু ইয়া চাওক ৰাংচাপাৰা
আৰু সেইফালে যায় মানে আকিয়া মেইন টাউনলৈ যায় আৰু এইফালে যায় মানে কি কয় লক্ষীপুৰ মানে আমাৰ গোৱালপাৰা লক্ষীপুৰলৈ যায় এইফালে ৰাস্তাটো আৰু এই ৰাস্তাটো না একদম ক্লিন মানে ঠিকা মানে আপুনি একদম ফুল স্পিড চলাব পৰা ৰাস্তা এইখন মানে চাই থাকক কি ৰাস্তা হয় গম পাব আৰু এয়া হ'ল কোচাপাৰা চাওক ইয়াৰ কোচাপাৰা আহি পালোঁ এখন মানে সৰু বজাৰ হয় আৰু ইয়াতে কোচাপাৰা মাৰ্কেট এয়া হ'ল দোকান কোচাপাৰাৰ মানে কোচাপাৰা বজাৰ হয় আৰু ইয়াতে আৰু আগত আছে ডন বস্কো স্কুল চাওক এয়া হৈছে ডন বস্কো স্কুল মানে এইফালে যায় আৰু ডন বস্কো স্কুললৈ আৰু ফাইনেলি আহি পালোঁ মালাতৰা এয়া আগত আছে মালাতৰা বজাৰখন মানে মালাতৰা মাৰ্কেট আৰু এইখন সৰু মাৰ্কেট তো ইয়াতে বজাৰ চজাৰ হয় আৰু তো দেখাবলৈ চেষ্টা কৰিম কি কাৰণ আহিছোঁ সেইবোৰ দেখাবলৈ চেষ্টা কৰিম যদি দেখাব পাৰোঁ আৰু যদি নোৱাৰোঁ তো চৰি তো চাওক আৰু মানে এইখন সৰু এখন বজাৰ আৰু মানে এইখন এৰিয়াৰ ইয়াতে আহিছোঁ আমি তো চাওক কি হয় মানে এতিয়া কামটো শেষ হ'ল এতিয়া ঘৰত যাম আৰু আজিকালি এইটো মানে পাঁচজ টমটম আমি পাঁচজ টমটম বুলি কওঁ আৰু মানুহে কি কয় নাজানো আজিকালি এই পাঁচজ টমটমটো দেখিবলৈ খুবেই টান মানে আজিকালি এইটো দেখাই নাপাওঁ আৰু চাওক এইটো এক্সেল মানে নাজানো আৰু এয়া হৈছে আগিয়া টাউন মানে আগিয়া টাউন এইখন আৰু এইখনে হৈছে আগিয়া টাউন চাওক এতিয়া ঘৰত গৈ আছোঁ মানে সন্ধিয়া হৈ গ'ল আৰু ভিডিঅ'টো এইখিনি আছিল ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু সোমাই কৰিবলৈ নাপাৰোঁ আৰু কি কৰিব লাগে কৰি দিয়ক